Hi guys, new vlog. Raksa bana jani ki? নাই Ina je molgar se aji tigas sab kot jam aji ki korim? Aji ami Hauli jam Hauli. হাউলিত খুব ডাঙৰ ৰাস হয় আজি কি হয় চাওঁ আৰু ৰাসখন চাই ভাল লাগে Ita বৰ্তমান 7টা বাজানে 7টা বাজবো আৰু 8 ঘণ্টামান লাগবো নেকি ইয়াৰ পৰা আমি যাম বৰ্তমান নলবাৰীৰ পৰা যাম দেখুৱাইছো ব্লগটো আৰু এই একদম এটা মানে ধান কাটি স্ক্ৰীনখন নষ্ট হৈ গৈছে মুখত এখানে ৰুমাল মাৰি আছে দেখুৱাইছো লগ পাম সকলোকে আৰু আমাৰ ই টিভি চাই আছে টিভি ইন আছে চাই থাকক দেখি আছে বৰ্তমান গাড়ী ৰৈ আছে আৰু আমাৰ ড্ৰাইভাৰ আহিল আৰু এজন ৰৈ আছে আগত দেখুৱাইছো চাই থাকিব আৰু এই চেনেলটোত লাইক কমেণ্ট লগতে শ্বেয়াৰ এখন খুলিব লাগিব নেকি এবাৰ খুলি দিওঁ খুলি দিব চিন পাইছে ঠাণ্ডা বহুত কথা ক'লে মুখেদি কথাত ধোৱা ওলাই যায় সেইকাৰণে মাৰি থৈ দিছে এই কি মোবাইল লৈ আছে ভাগা চিঙিয়া লাজ লাগে দিয়কচোন চাই থাকক নিউ ব্লগটো বহুত মজা হ'ব আৰু ঠিক আছে চেনেলটো ছাবস্ক্ৰাইব কৰক সকলোৱে আৰু বহুত দিন কষ্ট কৰিলাক চাই থাকক আমি এতিয়া বৰ্তমান গাড়ী ষ্টাৰ্ট কৰিব সিদিনাখনেতো গাড়ী তেল নোহোৱা হৈয়ে গ'ল আজি বা কি হয় বলক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ' যাত্ৰা আৰম্ভ কৰি দিব চাই থাকক আমি ঠিক যাই আছোঁ ক'ত যাম আৰু ইয়াত মাজত বহি লৈ আছোঁ কাৰণ এই সৰু ছোৱালী ঠাণ্ডা পাব আৰু গাড়ী কাটা কেনেকৈ ঠিক আছে দাস পিছতো ঠিক আছে বৰ্তমান ৰাস্তা কৈ দিছে যাই আছোঁ দেখুৱাই আছোঁ ব্লগটো চাই থাকক আৰু যেনেকৈ যদি আছে গাৰ্লফ্ৰেণ্ড আছে এক দিব মই ফেচবুকৰ আইডিটো কৈ দিম আমি আহি পাই গ'লোঁ একদম হাউলি দেখুৱাইছোঁ ব্লগটো চাই থাকক নিউ ব্লগ মোৰ লগত আছে টিকেশ্বৰ আৰু বাবু চাই থাকক আমি মেইন গেট ঢুকি গ'লোঁ আৰু দেখুৱাইছোঁ জেনাম আৰু হেনাম চাই থাকক ব্লগটো হাউলিৰ মাজত ঢুকি গ'লোঁ চাই থাকক ব্লগটো নিউ ব্লগ আৰু ইয়াত থিয়েটাৰ চলি আছে ইতিহাস থিয়েটাৰ চাবনে আজি ইতিহাস চলি আছে ইতিহাস গতিকে আমাৰ টিকেট নালাগে আমি এনেই চাম আমাৰ টিকেটৰ কোনো প্ৰয়োজন নাই আৰু আমি এনেকৈ আহি মেইন গেট পাই গ'লোঁ আৰু মেইন গেটৰ পৰা দেখুৱাইছোঁ মই ব্লগটো চাই থাকক শেষৰ পিনে মোৰ লগত আছে বাবু মোৰ টিকেশ্বৰ কি ক'ব পিছে আজি ৰাসত আহিলোঁ কেনে ভাল লাগে বহুত ভাল লাগে কেনে মানুহ দিওঁ বহুত ৰাস চাই কেনেকুৱা চাওঁ আৰু ভিতৰলৈ কি হ'ব চাই থাকক ব্লগটো শেষৰ পিনে বহুত মজা লাগিব বহুত মজা চাই থাকক বস্তু আজি আমাৰ বাবু কি পাণ খুৱাব 120 কি খুৱাব আমি এতিয়া বৰ্তমান যাই আছোঁ পাণ খাব দেখুৱাইছোঁ ব্লগটো নলবাৰী এটা ব্লগ চাই থাকিব আৰু মোৰ আছে টিকেশ্বৰ মই ৰাতি নাথাকোঁ আমি দিনত থাকোঁ প্ৰায় গতিকে আহি থাককচোন আমি আৰু এটা পাণ খাম আৰু পাণ খাব যাই আছোঁ জাষ্ট আৰু মই দেখুৱাইছোঁ ব্লগটো হাউলিৰ ৰাস হাউলি চাই থাকক আগেদি অলপ দৌৰি যাব বোলে একদম নাই সেনেকুৱা আমাক ভিউজ নালাগে পাণৰ দোকান বিচাৰিয়ে পোৱা নাই এইবাৰ পুতলাৰ দোকান বহুত পাণৰ দোকান একদম কম পাণৰ দোকান পাম অলপ চাই থাকক এই পাণৰ দোকান আমাৰ বাবু কি ক'ব বাবু একো নকয় এখন পাণৰ দোকান একদম পাণ খাই আছোঁ পাণ চাই থাকক ব্লগটো পাণ খাই আছোঁ এখন দোকানত মোৰ লগত বাবু আছে বাবু পাণ খালে পাণ খালেও পাণ বোলে 150 পাণ খাইছে 150 পাউণ্ডৰ পাণ ষাঠি কল পাণ চান খাই ওলাই আহিলোঁ আমি দেখুৱাই আছোঁ একদম ৰাসলীলা চাই থাকক আমি অনুষ্ঠানটো সামৰণি মাৰিছোঁ আমি মেইন আমি কিছু কাৰিকৰী বিজুতিৰ কাৰণে আমাৰ যিটো নৃত্য আৰু মই দেখুৱাই আছোঁ প্ৰথম মণ্ডা বিহু এইবাৰ বহুত তাৰমানে ৰাসৰ একদম কম গমেই পাইছে চাই থাকক একদম জাষ্ট মূৰ্তি কম দেখুৱাই মই দেখুৱাই আছোঁ চাই থাকক ল'বনে নলয়
জোতা মাৰি আছে সেইকাৰণে ভোটা নলাৰ কথা ভগৱানক অপমান কৰিছে আপোনালোকে বাবু বাবু সত্য ল'ব দাদা আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰক লাইক কৰক চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কমেণ্ট কৰে শ্বেয়াৰ কৰক শ্বেয়াৰ আৰু আছে নিতু বড়ো আছে ঠিক আছে মই নকওঁ মোৰ লগত আছে লাডেন মোৰ লগত আছে দুইমুখীয়া হাঠা মোৰ লগত আছে ভকৰা আমি এতিয়া আছে জেকালেকা কি ক'ব ব্লগটোত কি ক'ব নহয় আমি আমি আজি ৰাস চাবলৈ আহিছোঁ আপোনালোক দেখাইছোঁ আমাৰ পৰিস্থিতি এনেকুৱা কেনেকৈ চলি আছে আমাৰ ৰাসত তাকে দেখাইছোঁ আমি আপোনালোক চাই যাব আপোনাৰ গাৰ্লফ্ৰেণ্ড মোৰ গাৰ্লফ্ৰেণ্ড বাদ দিছোঁ বেকা বেছি কি কয় আৰু আছে বহুত গাৰ্লফ্ৰেণ্ড এতিয়া বেলেগ সেইগিলা গাৰ্লফ্ৰেণ্ডৰ চিন্তা কৰি থকা নাই বাদ দিছোঁ যাব দিছোঁ নতুন আহক আদৰি লৈছোঁ তোমাকে নাপালে মৰু মৰু যেন লাগে আমি এটা ব্লগ কৰিছোঁ দিয়ক আপোনাৰ লগত কৰিব না মানে আজি মই টি কাষ্টমাৰ লাগাত পাইছোঁ খুব ভাল লাগিছে বহুত মজা আৰু সকলো মানুহে নাজানে বোলে ইহঁতে সন্ধিয়াবেলা কিয় লগ হয় আৰু আমি লগ কিয় হওঁ আজি ক'ব টি কাষ্টমাৰ কি ক'ম আমি ব্লগৰ কাৰণে লগ হওঁ আৰু আমাৰ চেনেল আছে দুটা সেই চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰিব লগতে ব্লগ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব আমি কিয় আমাক ঠিক আছে আৰু বাই দেখাই আছোঁ আৰু হাউলি টিভিৰ বেছি ৰাস হোৱা নাই তথাপিও জাষ্ট যেখানে কৰিব লাগে সেইখানে কৰিছে কাৰণ গোৱাই একদম কম অভাৱত কাৰণ মহামাৰী কৰোণাক লৈ পূজা হ'বই নালাগে তথাপিও 5 দিনীয়াকৈ কৰিছে চাই থাকক ব্লগটো আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব Hare Rama,